তো হেল্ল' গাইজ, ৱেলকাম টু মাই RL ফাৰ্মিং ইউটিউব চেনেল। তো সকলোকে মোৰ অন্য এক ভিডিঅ'ত আপোনালোকক স্বাগতম জনাইছোঁ। তো আজি আপোনালোকে দেখিবলৈ পাইছে মোৰ এই গাহৰিখিনি কেনেকৈ মই পালন কৰিছোঁ, তাকে আপোনালোকক কিছু দেখাবলৈ চেষ্টা কৰিম। তো তাকে আপোনালোকে চাই যাওক আৰু উপভোগ কৰক গাইজ। তো গাইজ দেখিবলৈ পাইছে এইফালে 4টা গাহৰি পোৱালি আপোনালোকক আগতো দেখাইছোঁ আৰু বৰ্তমান এতিয়া দেখাইছোঁ আকৌ। চাই যাওক, এইফালে এইটো ধুনীয়াকৈ আছে, এইফালে 2টা আৰু এইফালেটো এটা ধুনীয়াকৈ খাই মেলি শুই আছে। তো এইফালে মাকজনীও আছে, মাকজনী এইফালে আপোনালোকক আগতে কৈছিলোঁ যে 3 মাহত এই মাকজনী ঘাঁহ দি থৈ দিয়া আছেতো, পোৱালি দিব। আৰু এতিয়া বৰ্তমান 1 মাহ সম্পূৰ্ণ হৈছে আৰু 2 মাহৰ পাছত ধুনীয়াকৈ পোৱালি দিব। আৰু এই যি পোৱালি দিব সেই পোৱালিবোৰ মই ফাৰ্মৰ জৰিয়তে পুহিবলৈ চেষ্টা কৰিম। তো আপোনালোককো দেখাবলৈ চেষ্টা কৰিম। তো আপোনালোকে চাই যাওক আৰু মোৰ ভিডিঅ'টো উপভোগ কৰক। যদি মোৰ এই ভিডিঅ'বোৰ যদি আপোনালোকৰ ভাল লাগে, মোৰ এই RL ফাৰ্মিং ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব গাইজ। তো গাইজ এইফালে ধুনীয়াকৈ 4টা বটুৱাত আৰু 4টা গাহৰিক ধুনীয়াকৈ দানা চানা দি সম্পূৰ্ণকৈ দি এতিয়া খাই বুলি শুই আছে। তো আপোনালোকক কোনো এদিন ভিডিঅ'ত মই দানা খুৱাই থকা দেখাবলৈ চেষ্টা কৰিম। তো এতিয়া বৰ্তমান খাই বুলি শেষ হৈ গ'ল। তো এতিয়া ভিডিঅ'টো বনাইছোঁ, তো আপোনালোকক তাকে দেখাই দিছোঁ আৰু গাইজ। তো এইটো ঘৰটো চাই লওক গাইজ। তো এই ঘৰটো আগতেও দেখাইছোঁ, এতিয়া বৰ্তমান আকৌ এবাৰ দেখাই দিছোঁ। এইটো ঘৰটো, তাৰ লগতে এইফালে 4টা গাহৰি সোমাইছে। এইটো সৰু হৈছে বৰ্তমান, এতিয়া এইফালে গঁৰাল আৰু ডাঙৰকৈ বনাম এতিয়া, তাতে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। তাৰ লগতে আপোনালোকক ক'বলৈ চেষ্টা কৰিছোঁ যে আপোনালোকে বেমাৰমুক্ত কেনেকৈ কৰি তুলিব। বেমাৰমুক্ত কৰিবলৈ হ'লে আপোনালোকে যোনডোখৰ ঠাই লৈছে সেই ঠাইডোখৰ ৰ'দ ঘাইযুক্ত ল'ব লাগে, যাতে কোনো ধৰণৰ বেমাৰ আজাৰৰ সুবিধা নহয়, বেমাৰ আজাৰ নোহোৱা হৈ পৰে। এনেকুৱা মানে ৰ'দ ঘাইযুক্ত জেগা এডোখৰ ল'ব লাগে। তাৰ লগতে আপোনালোকে যোনডোখৰত থাকে, মানে এতিয়া ধৰি লওক এতিয়া এই গাহৰিজনী হৈ আছে ইয়াত আৰু এইফালে পোৱালিখিনি ধুনীয়াকৈ আছে। এই পোৱালিখিনিত ধুনীয়াকৈ আপোনালোকে তলত মানে যোনখন ফ্ল' আছে সেই ফ্ল'খনত সদায় পানীৰে চাফা কৰি থাকিব লাগে। প্ৰত্যেক দিনে আপোনালোকে পানীৰে চাফা কৰি যাব লাগে, যাতে আপোনালোকৰ যি বীজাণু হৈ যায়, তো সেই বীজাণুবোৰ নাইকিয়া হ'বলৈ আপোনালোকে প্ৰত্যেক দিনে পাইপেৰে বা যিকোনো পানী সুবিধাৰে আপোনালোকে তলৰ ফ্ল'খন আপোনালোকে সদায় চাফা কৰি যাব লাগে, যাতে কোনো ধৰণৰ বীজাণু নহয় আৰু বেমাৰৰ সুবিধা হৈ নাযায়। গাইজ আৰু লগতে আপোনালোকে প্ৰত্যেক দিনাই সম্পূৰ্ণৰূপে 3 বেলা 3 মুঠি আপোনালোকে গাহৰিক দানা খুৱাই যাব লাগে, যাতে খাই মেলি ধুনীয়াকৈ শুই যায় আৰু যাতে জল্দি ডাঙৰ হয়। আপোনালোকক তাকে ক'লোঁ গাইজ। তো মইতো কিনা দানাও খুৱাওঁ, লগতে লোকেল দানাও খুৱাওঁ। তো সকলোবোৰ মই খুৱাই মেলি ধুনীয়াকৈ খাই মেলি এইটো শুই আছে গাইজ। তো সেইখিনি দেখিছে কিমান, এইটো বৰ্তমান 2 মাহ 2.5 মাহ হৈছে। 2 মাহ 2.5 মাহত বহুখিনি ডাঙৰ হ'ল, আপোনালোকে দেখিবলৈ পাইছে। তো এতিয়া আৰু 6 মাহত মই এইটো সম্পূৰ্ণ টাৰ্গেট যে মই বিক্ৰী কৰিম, তো তাকে আপোনালোকক দেখালোঁ। তো গাইজ মোৰ এই ভিডিঅ'টো যদি আপোনালোকৰ কিছু ভাল লাগিলে RL ফাৰ্মিং ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। লগতে